এয়া আপোনালোকে দেখিছে মোমাই তামুলী বহুমুখী সমবায় সমিতিৰ আমাৰ সহকৰ্মী সদস্যসকলে পুনৰবাৰ এই জিকা গুটি দিয়াৰ এই ব্যৱস্থা কৰিছে আৰু আজি এয়া আমাৰ সদস্যসকলে গুটি দি আছে। এইটো এটা নতুন পদ্ধতি। এই ভেটিটোত এইবাৰ অলপ আশাটো বেলেগ ধৰণে কৰা হৈছে। ইয়াৰ পৰা উৎপাদন অলপ ভাল হ'ব বুলি ভবা হৈছে। গতিকে আমাৰ ফেচবুক গ্ৰুপৰ বন্ধুসকলক আমি আমাৰ এই নতুন যি পৰিকল্পনা, এই পৰিকল্পনাটো অলপ অৱগত কৰিম বুলি আজি এই ভিডিঅ'টি আপডেট কৰিছোঁ। এয়া আপোনালোকক পুনৰবাৰ দেখাব বিচাৰিছোঁ। আমাৰ এই পাতিকেইটাত তিয়ঁহৰ গুটি পুনৰবাৰ দিয়া হৈছে। তো বাৰিষা কালত যিহেতু পানীয়ে অলপ আমনি কৰে, সেইবাবে অলপ ওখ কৰি লোৱা হৈছে ভেটিবিলাক আৰু এইটো বৈজ্ঞানিক ব্যৱস্থাৰে কামখিনি আগবঢ়াই থকা হৈছে। এয়া আমাৰ ইয়াতে তিয়ঁহৰ গুটি দি কমপ্লিট কৰা হৈছে ভেটিকেইটাত। আৰু এয়া দেখিছে তিয়ঁহৰ এইখিনি বুঢ়া হৈ গৈছে গছ, গতিকে এইখিনি খুব কম সময়ৰ ভিতৰত উঠি যাব আৰু এই ভেটিকেইটাৰ তিয়ঁহ পুনৰ উৎপাদনৰ এটা ব্যৱস্থা কৰা হ'ব। ধন্যবাদ।